Hello guys, good morning. আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও এতিয়া ভালে কুশলে আছোঁ আৰু এতিয়া 10:30 বাজি পাৰ হৈছে। ভিডিঅ'টো এতিয়া আৰম্ভ কৰিব লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখা শুই আছে, অলপ লাহেকৈ কৈছোঁ নহ'লে ই সাৰ পাই যাব। ই শুই থাকোঁতে জলদি মই কামবিলাক কৰি লওঁ আৰু এতিয়া মই এল'ভেৰা আৰু গোলাপ জল মুখত লগাবলৈ লৈছোঁ। এইখিনি মুখত লগাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। লগাই ল'লোঁ এল'ভেৰা জেল আৰু গোলাপ জল আৰু এতিয়া এইখিনি লগাই দিছোঁ যে একদম মুখখন ঠাণ্ডা লাগি গৈছেগৈ, পূৰা ড্ৰাই হৈ যায় মুখখন। সেইকাৰণে আজি এয়া লগালোঁ আৰু এতিয়া দুপৰীয়াৰ কাৰণে দেহাৰ কাৰণে ভাত বনোৱা নাই, এতিয়া ভাত বনাব লৈছোঁ তাৰ কাৰণে। আৰু এইফালে দেহাৰ কাৰণে দালি চাউল তিয়াই দিছোঁ। তাক আমি এনেকৈয়ে ভাত বনাই খুৱাম আৰু কেতিয়াবা টান ভাতো খায়। আৰু আজি ইয়াত গাজৰ দি দিম। পোহৰটো অলপ কমকৈ আহিছে, ভালকৈ নাই অহা, আন্ধাৰ হয় আমাৰ পাকঘৰটো। এয়া তাৰ কাৰণে ভাত পাতি দিলোঁ, কাৰণে ৰাতিপুৱাৰ পৰা ভাত খোৱাই নাই। টান ভাত অলপ খাইছিলে, দালি অকণমান দি তেনেকৈ খোৱালোঁ। টান ভাতটো খায় আৰু আমি তাক ছিজনৰ টাইমত দি পাচলি ওলাই আমি সেইবিলাক চব তাক দি দিওঁ, ভাতৰ লগত খাই ধুনীয়াকৈ বাৰু। আৰু আজি মই তেনেকৈ একো কাম নাই, মানে ধান চান ৰ'দত দিয়া নাই, 2 দিন দিলোঁ, আজি নাই দিয়া। সেইকাৰণে আজি মূৰ চুৰ ধুই লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে চাওক চাইকেলখন, ইয়াতে দেহাক উঠাই ঘূৰি ফুৰা হয়। এই চাইকেলতে খুব ভাল পায়। আৰু এইফালে দেউতাই এখন তিৰপাল লৈ আহিছে ধান মেলিবৰ কাৰণে। আমাৰ ধান মেলা জেগাটো একদম ঠিক নহয়, ভালকৈ ৰ'দো নপৰে আৰু এইখিনি জেগাতহে মানে ভালকৈ ৰ'দ পৰে। আৰু ইয়াত গোবৰে গলাই থৈ দিয়া আছে। ভঁৰালটো আৰু 2-3বাৰমান লেচিব লাগিব, তেতিয়াহে মানে কমপ্লিট হ'ব আৰু লেচা। এতিয়া শুকাইছে বাৰু মাটিখিনি, সেয়া মাটিখিনি শুকাই গৈছে আৰু 2-3বাৰমান লেচিব লাগিব, তেতিয়াহে মানে কমপ্লিট হৈ যাব। আজিৰ দিনটো এনেকৈ আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো চাই থাকক আজিৰ দিনটো কি কৰোঁ। আৰু আজি ভাবি আছোঁ দেহাৰ কাৰণে শ্বিলঙৰ পৰা বাৰ্থডে গিফ্ট দি পঠিয়াইছিলে মামাই। আপোনালোকক শ্বিলঙৰ পৰা কি গিফ্ট দি পঠিয়াইছে সেইখিনি দেখাম বুলি। সময় সুবিধা চাই লওঁ, কাৰণ অকলে থাকোঁ যে দেহাকো চম্ভালিবলৈ দিগদাৰ হয় অকলে, আৰু ভিডিঅ' বনোৱাও তেনেকৈ মানে পচিবল নহয় আৰু। সেইকাৰণে মই যেতিয়াই সুবিধা পাওঁ ভিডিঅ' বনাওঁ আৰু আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে ভিডিঅ'বিলাক চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, তেতিয়াহে মই ভিডিঅ' বনাবলৈ উৎসাহ পাম ন। নহ'লে যদি আপোনালোকে ভিডিঅ'বিলাক নাচায়, শ্বেয়াৰেই নকৰে, কেনেকৈনো আৰু ভিডিঅ' বনাবলৈ মন যাবনো। পূৰা মুখতে ৰ'দটো পৰিছে, ভাল লাগি গৈছে। আৰু এতিয়া দেহা শুই আছে, শুই থাকোঁতে ভাবিছোঁ দুপৰীয়াৰ কাৰণেও যোগাৰ কৰিয়ে দিওঁ বুলি। আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্ট বুলিবলৈ তেনেকৈ ৰুটি খোৱা নহয়, কেতিয়াবাহে খোৱা হয়। ৰাতিপুৱা ভাতেই খাওঁ আমি প্ৰায়ে, কাৰণ মাও স্কুল যায়, চবেই নিজৰ নিজৰ কামত যায়। সেইকাৰণে ৰাতিপুৱা ভাত বনাই মেলি জলদি খাই লৈ আজৰি হৈ যায় আৰু চবেই আজৰি হৈ নিজৰ নিজৰ কামত যায়। এতিয়া তাৰ কাৰণে ভাত পাতিছোঁ। শুই আছে, শুই উঠাৰ পিছত তাক গা ধুৱাম, গা ধুৱাই লৈ ভাত খুৱাম। আৰু তাক আমি এবছৰ কমপ্লিট হোৱাৰ আগতেও আমি গাখীৰ দিওঁ, মানে গৰু গাখীৰটো দিওঁ। আৰু গৰু গাখীৰ মানে জলপানৰ লগত মিক্স কৰিহে দিছিলোঁ, মানে এনেই খাবলৈ দিয়া নাছিলোঁ। 1 বছৰ হোৱাৰ পিছৰ পৰাহে আমি তাক ডেইলি এবাৰ বা 2বাৰ তেনেকৈ গৰু গাখীৰটো দি আছোঁ। আৰু আমি তাক চেনি দিয়া নাই, মিচিৰ গুটি বুলি কয়, সেইটো দি আছোঁ। খাই বাৰু, নোখোৱাও নহয় কেতিয়াবা, আৰু সৰু পোৱালি খাবলৈতো ইচ্ছা নকৰিবই, তথাপিও খাবলৈ চেষ্টা কৰোঁ আৰু মই যিমানখিনি পাৰোঁ। আজি দুপৰীয়া মই ইয়াত বিলাহী, জলকীয়া, পিঁয়াজ কাটি থৈছোঁ। দুপৰীয়া মই শুকান মাছৰ গুড়া মানে নামচিং বনাম ভাবি আছোঁ, কাৰণ এতিয়া সি শুই থাকোঁতেই মই চব যোগাৰ কৰি লৈছোঁ। আৰু দালি ভাত তেনেকৈ পাতিম আৰু আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু এইফালে আমাৰ দেহা উঠিয়ে গ'ল, আজি বহুত কমকৈ শুলে হয়নে। আৰু এইকেইদিন তাৰ মানে খোৱা বহুত খেলি মেলি হৈ আছে। দিনত এবাৰেই শুৱে আৰু আবেলি নুশুৱে প্ৰায়ে এই 2 দিনমান। আৰু ৰাতি সোনকালে হৈ যায়, 8টা 8:30, কেতিয়াবা তাতকৈ আগতেও হৈ যায়। একো তেনেকৈ টাইম টেবুল নাই আৰু তাই। এই অকণ অকণ
এইফালে আহি আছে দেখো ঘূৰাব লাগে মানে ঘূৰা 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 অ নাই হোৱা মানে লৈ আহা এতিয়া মই পিঁয়াজ জলকীয়া বিলাহী এইখিনি ভালকৈ ভাজি ল'ম তাৰপিছতে শুকান মাছৰ গুড়া দিলোঁ আপোনালোকে মন গ'লে নহৰুও দিব পাৰে মই দিয়া নাই এইখিনি এতিয়া 5 মিনিটমান ভাজি লৈ অলপমান ভিজাই দিওঁ আৰু এইফালে কুকুৰহঁতৰ কাৰণে মানে বুলুহঁতৰ কাৰণে খানা বনাই আছোঁ সিহঁতক আমি ব্ৰইলাৰ মুৰ্গীৰ ঠেং মাথা পেটু এনেকৈ বইল কৰি বনাই দিওঁ ভালদৰে ধুই লৈ আৰু ইয়াতে নামচিং আছে আমি আমাৰ গহপুৰৰ ঘৰৰ পৰা মাহঁতে দি পঠিওৱা আছিলে এতিয়া এনেকৈ ধুনীয়াকৈ টেমাত ভৰাই থৈ দিয়া আছে এনেকৈয়ে দি পঠিয়াইছিলে এতিয়া আধাখিনি খোৱা হৈছে আৰু আছে বহুতখিনি আজি সেইকাৰণে বনাম বিলাহীখিনি ভালদৰে গলিব দিম তাৰপিছতহে মাংসখিনি বনাইছোঁ গলিবলৈ ষ্টাৰ্ট কৰিছোঁ ধোৱাৰ কাৰণে ভালদৰে দেখাই পোৱা নাই আৰু পোহৰটো কম এই নামচিংখিনি দি দিম এয়াই নামচিং শুকান মাছৰ গুড়া এতিয়া ইয়াত অলপমান পানী দি দিছোঁ উতলাই দিম তাৰপিছতে অলপমান পানীখিনি কমি গ'লে হৈ যাব আৰু নামচিং ৰেডি এইফালে ইহঁতৰ খানাও হৈ যাব নামচিংটো বনাই আছোঁ আৰু অকণমান বাহিৰলৈ আহিলোঁ বহিবৰ কাৰণে আৰু দেহা যেতিয়াৰ পৰা জন্ম হৈছিলে ন তেতিয়াৰ পৰা মানে মোৰ চুলি বহুত সৰিছে একদম মানে ক'বই নালাগে আৰু কিমান সৰিছে সেইকাৰণে মই চুলিখিনি কাটি দিলোঁ এতিয়া চুটি হৈ গ'ল চুলিখিনি নহ'লে আগতে মোৰ চুলি একদম কঁকালৰ সমান আছিলে এতিয়াও ইমান বেয়া হৈ যোৱা নাই চুলিখিনি এয়া দেখা পাইছেনে ভালদৰে দেখাব পৰা নাই সেয়া এতিয়াও ইমান বেয়া হৈ যোৱা নাই ঠিকে আছে খালি অলপ সৰিছে আৰু ইয়াৰ নামচিং ৰেডি হৈ গ'ল এতিয়া খাবহে লাগে আৰু এই দেহাক গা ধুৱাই ভাত খুৱাই ৰেডি কৰি দিলোঁ এতিয়া অকণমান ৰ'দত খেলিব দিছোঁ ৱাকাৰতে বহাই দিছোঁ আৰু নাযায় নাযায় ইহঁত দুটাও পলাইছে চা পা ওচৰত যা পা ৰে পা যা যা পা ওচৰত যা উঠিবৰ কাৰণে দেউতাই এই দুটা লগাই দিছে এতিয়া উঠিবলৈ আৰাম আৰু ক'ত গ'ল মুৰ্গী আৰু ইফালে মায়ে মুৰ্গী দুটা কালি লৈ আহিছিলে বজাৰৰ পৰা অকণমান দানা দি দিওঁ খা খা আৰু মই ভঁৰালত উঠি গ'লোঁ যে একদম তলৰ পৰা চিঞৰি আছে ফূৰ্তি নামি গ'লোঁ এইটো নুচে পৰিব দেই নাই ইফালে নহয় ইফালে টানিবই নোৱাৰি বাজিটো আপোনালোকক যে কৈছিলোঁ দেহাৰ বাৰ্থডে কাৰণে শ্বিলঙৰ পৰা গিফ্ট পঠিয়াইছে বুলি আমায় এয়া গিফ্ট লিখা আছে হেপী বাৰ্থডে কণ দেহাক কণ বুলিও মাতে ককা আইতা ফ্ৰম শ্বিলং আৰু এয়া জোতা দি পঠিয়াইছে সেইফালে চাহটা এয়া জোতাযোৰ ডাঙৰ আছে অলপ জোতাযোৰ অলপেই নহয় বহুতখিনিয়ে ডাঙৰ এতিয়া পিন্ধাব পৰা নাযাব অহা বছৰলৈ পিন্ধাব পৰা হ'ব আৰু এযোৰ কাপোৰ দি পঠিয়াইছে ইয়াতো লিখা আছে টু মাষ্টাৰ কণ অন হিজ হেপী বাৰ্থডে ফ্ৰম ককা আইতা ফ্ৰম শ্বিলং এয়া লিখা আছে ধুনীয়াকৈ মামায়ে ভিডিঅ'টো চাইছে যদি ভালেই পাব কাৰণ মই দেখাই দিছে এয়া মামা আপোনাৰ গিফ্ট থেংক ইউ দেই আৰু ইয়াত আছে আৰু ইয়াত ট্ৰেক পেণ্ট দিছে এয়া ৰঙা কালাৰৰ ট্ৰেক পেণ্ট ডাঙৰ হয় অকণমান এয়া কাপোৰটো একদম ধুনীয়া ঠাণ্ডা দিনত পিন্ধিবলৈ গৰম কাপোৰ হয় পূৰা এযোৰ তাৰপিছত আৰু দিছে এয়া ফৰ্মেল পেণ্ট এয়া
ভালকৈ দেখা পাইছেনে নাজানো আৰু দেই আপোনালোকে ভিতৰত মানে পোহৰ বহুত কম হয় সেইকাৰণে মই বাহিৰলৈ লৈ আহিলোঁ ভিডিঅ' কৰিবৰ কাৰণে এয়া আৰু এয়া ফৰ্মেল চাৰ্ট এখন দিছে এটা হাতে মই ধৰি আছোঁ কেমেৰা আৰু এটা হাতে কাপোৰ ধৰি আছোঁ ভালকৈ দেখাব পাৰিছোঁনে নাজানো এয়া পুৰা ধুনীয়া কাপোৰ ঠাণ্ডাত পিন্ধিবলৈ ধুনীয়া হ'ব আৰু 2-3 মাহৰ পিছত দেখাক পিন্ধাব পৰা হৈ যাব চাগে এয়া পেণ্ট এইটোৰ লগত এইটো পেণ্ট আৰু ট্ৰেক পেণ্ট আৰু জোতা এয়া মামাই শ্বিলঙৰ পৰা দেখাৰ কাৰণে দি পঠিয়াইছে থেংক ইউ মামা আৰু এইফালে বাপেক পিতেকে পূৰা খেলি আছে আৰু দেহাৰ কাপোৰযোৰ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মামাৰো ইউটিউব চেনেল আছে মই আপোনালোকক ভিডিঅ'ৰ লিংক দি দিম আপোনালোকে চাব পাৰিব আৰু শ্বিলঙত যদি আপোনালোকে নতুন নতুন জেগা চাব বিচাৰে তেতিয়াহ'লে মামাই চেনেলত আপলোড দি থাকে সেয়াও চাই ল'ব পাৰিব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিম যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব প্লিজ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব তেতিয়াহে মই ভিডিঅ' বনাবলৈ উৎসাহ পাই থাকিম ন আৰু ইফালে দেহা বাই বাই কৈ দে বাই 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 আৰু আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই